গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ বাৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ একদম ৰাস্তা কিনাৰৰ পৰা আৰম্ভ কৰিছোঁ দেই আজি দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক শ্বেয়াৰ কৰি থাকিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই আৰু দেখিছে একদম ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ ঘৰৰ লগতে গাড়ীবোৰ অহা যোৱা তাৰ কাৰণে আমাৰ ভাইটিয়ে আনিছে দুটা হাঁহ এতিয়া মিষ্টাৰ এয়া বাচি আছে আৰু লগতে হাঁহ বাচি থকাৰ কাৰণে অলপ চাহ খাব মন গ'ল এয়া বনাই দিলোঁ গাখীৰ চাহ নিমকি আৰু পিঠা যিহেতু এতিয়া মাঘ বিহুৰ সময় ঘৰতে মায়ে বনাইছিলে নিমকি আৰু এয়া তিল পিঠা এতিয়া চাহ খাব দিছোঁ মিষ্টাৰক চাহ খাই লোৱা জহাইছে জুইত দি দিয়া মিষ্টাৰে জহাই আছে মোৰ মানুহজনে মানে এইবিলাক কাম কৰি খুব ভাল পায় দেই আপোনালোকে কোনে কোনে বাৰু হাঁহ গুচাই ভাল পায় কমেণ্ট কৰি জনাব আৰু এইফালে আমাৰ বেটীয়ে নিমকি হাঁহ বাচিছিলোঁ এতিয়া মিষ্টাৰে এতিয়া হাঁহ বনাব আৰু লগতে পিকনিক খোৱালেখীয়াও হ'ল আৰু ঘৰতে এইফালে এয়া জুই ধৰি মানে এতিয়া ইয়াত দাইল পাতিব এইবিলাক মচুৰ দাইল আৰু এয়া পিঁয়াজ আলু এনেকৈ চব গোটেইখিনি কাটা হৈ গ'ল আৰু লগতে ইয়াত জুই পোৱা আছে আমাৰ খুৰীয়ে ৰিহানা আৰু আমাৰ ইয়াৰ বাই আমি একেলগে দুইঘৰ মিলি আজি ইয়াতে খানাটো খাম আৰু ৰাতি সাঁজ এতিয়া আমাৰ মিষ্টাৰে বনাব জোঁৱায়েকৰ হাতৰ এসাঁজ খাব আৰু মাঘ বিহু উপলক্ষে গাইছ এয়া আমাৰ মাংস হাঁহৰ মাংস বনাই আছে মিষ্টাৰে পূৰা লৰাই আছে এইফালে আমাৰ আব্বা বহি আছে এইবিলাক জুই পোৱা আছে আৰু ৰিহানা যে জুই দি কি কৰি আছে চাওকচোন এইফালে আমাৰ এয়া 3 নম্বৰ পূৰা ল'ৰাটো দেখিছেনে সিও বহি আছে লগতে সহযোগ কৰি আছে বনোৱা মেলা কিবা এটা কৈ দিয়া এয়া আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল দেখিছেনে কেনেকুৱা হৈছে কালাৰটো আৰু এইফালে আমাৰ ভাইটিয়ে পাপৰ পুৰি আছে জুইত আৰু মিষ্টাৰে ভাত বনাই আছে পাপৰ পুৰ এয়া পাপৰ পুৰি আছে যিহে জুই জ্বলিছে এতিয়া চবে মিলি ভাত খাই আছে এয়া খাবলৈ দিছো আৰু এয়া পাপৰ লৈ লৈছো এয়া হ'লে নহৰু চাটনি জলকীয়া পিঁয়াজ আৰু এইফালে হাঁহৰ মাংস আৰু এইফালে এয়া দাইল দেখিছে আৰু চবে মিলি এতিয়া একেলগে খাই আছো আৰু আৰম্ভ কৰিম টেষ্টি হৈছে ৰেনাজ কেনেকুৱা হৈছে ভাল হৈছে ন বহুত সোৱাদ হৈছে আপোনালোকে কোনে কোনে হাঁহৰ মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব যিহেতু এতিয়া ঠাণ্ডা বতৰ একদম গৰম গৰম হাঁহৰ মাংস সোৱাদেই বেলেগ আমাৰ ঘৰত মানে টুচক এখন বনাইছে চাওঁ কিমান কষ্ট কৰি টুচকখন বনাব লগা হয় ক'ত ঘৰ আপোনালোকৰ ৰহা সব ধুনা হ'ব